চঞ্চল পৱন কোঠাটোৰ প্ৰাণীকেইটি ইমান পৰ নিস্তব্ধ। মই সোমোৱাৰ লগে লগেই চঞ্চল হৈ উঠিল। বিশেষকৈ এজনৰ যিজনৰ লগত ভদ্ৰভাৱে কথা পাতিবৰ সৌভাগ্য মোৰ আজিলৈকে হোৱা নাই। উমাৰ শোৱনি কোঠাৰ বিচনাত বহি উমা আৰু গৌৰী, অলপ দূৰত মাটিত বহি মণি। দেখিলোঁ পেহীয়েকে সাজি দিয়া কাপোৰৰ পুতলাবোৰ লৈ তাই বৰ ব্যস্ত। ইচ্ছা কৰিয়েই উমাৰ নিচেই কাষতে বহি পৰিলোঁ। সিদাতীয়ে গৌৰী। মই তাত বহিম বুলি গৌৰীয়ে ভবা নাছিল। বহা দেখি আৰু বেছি চঞ্চল হৈ উঠিল। উমাৰ দাঁতিয়েদি গৌৰীলৈ এবাৰ চায়ো মনে মনে বহি থকা দেখি উমাই অলপকৈ হাঁহি সুধিলে, কি হ'ল চন্দন, আজি দেখোন বৰ শান্তশিষ্ট হৈ বহি আছা? শান্তশিষ্ট হৈ? মইতো সদায় শান্তশিষ্ট হৈ থাকিবলৈকে ভাল পাওঁ বৌ, কিন্তু তোমাৰ ঘৰখনত এনেকুৱা অশান্তিময় প্ৰাণীবোৰ থাকে যে মোক সেই সুখকণৰ পৰা সেইসকলে নিতৌ বঞ্চিত কৰে। আজিৰ এই নিস্তব্ধতাকণ বৰষুণৰ মাজত ৰ'দ চেৰেঙাৰ দৰে বৰ ভাল লাগিছে। মোৰ কথা শেষ হোৱাৰ আগতেই গৌৰীয়ে আমাৰ ওচৰৰ পৰা উঠি মণিৰ কাষতে থকা মূঢ়াটোত বহিলেগৈ। উমাই মোৰ চকুলৈ চালে। তুমি শান্তিত থাকিবলৈ ভাল পোৱা নহয়, কিন্তু তুমিয়েই হৈছা অশান্তিৰ মূল। নিজেতো শান্তিত নাথাকাই আনকো থাকিবলৈ নিদিয়া। সেয়া মায়ে মোক তাকেই কয়, চম্পায়ো কয়, শেষত তুমিও মোক তাকেই ক'লা নবৌ। কমটো নকম কেলৈ? যাতে ক'ব লগা নহয় তাৰ বাবে জানো তুমি চেষ্টা কৰিছা? উমাই তোমালোকে কোৱাত গৌৰীয়ে এবাৰ ঘূৰি আমাৰ ফালে চালে, কিন্তু মুখেৰে একো নেমাতিলে। আনদিনা গৌৰীয়ে মোক দেখাৰ লগে লগেই প্ৰথমেই মোৰ লগত লাগি লয়। আজি কিন্তু মুখৰ ভাৱ দেখি ধাৰণা হৈছে উমাৰ শোৱনি কোঠা ৰণক্ষেত্ৰত পৰিণত কৰিবলৈ গৌৰীয়ে মোক সহায় নকৰে। কি হ'ল দেখিছোঁ গধূলিটো মোৰ অথলে যায়। উমাক কেন্দ্ৰ কৰি আমাৰ এই সময়কণ মোৰ ওচৰত বৰ মধুৰ, আৰু সি যে অকল মোৰ ওচৰতেই মধুৰ তাকেই বা ডাঠি কওঁ কেনেকৈ। আমাৰ চিৰ নতুন খণ্ডযুদ্ধবোৰ অতি উগ্ৰ হৈ নুঠালৈকে উমায়ো বেছ উপভোগ কৰে। উমাই আমাক চিনি পাইছে, সকলো বুজিছে। আমাৰ বাহিৰৰ আৱৰণখন আজিও সেই প্ৰথম দিনাৰ দৰেই তীব্ৰ, নিষ্ঠুৰ, দাম্ভিকতাৰে ভৰা যদিও ভিতৰি ভিতৰি যে তাৰ বহুত সলনি হৈ উঠিছে তাক উমাই জানে। উমাৰ আজিকালিৰ ব্যৱহাৰেই মোৰ চকুত আঙুলি দি দেখুৱাই দিছে মই লাহে লাহে ধৰা পৰিছোঁ। গৌৰীৰ কথা নাজানো, তথাপি মাজে মাজে সন্দেহ হয়, মাজে মাজে কিন্তু বুজি নাপাওঁ, যেনেকৈ আজি পোৱা নাই। ভাবিলোঁ আজি গৌৰীৰ কি হ'ল। কথা কোৱাবলৈ যথেষ্ট চেষ্টা কৰিও একো ফল ধৰা নাই। দেখিছোঁ গৌৰী আজি দৃঢ় প্ৰতিজ্ঞ। মই যিমানেই নুজুকাওঁ লাগিলে গৌৰীয়ে মুখেৰে নামাতে। মণিয়ে ইমান পৰ পুতলাৰ দৰা কইনালৈ ব্যস্ত। ময়ো যে কোঠাটোত আছোঁ ক'ব নোৱাৰে। হঠাৎ দেখি মাত দিলে, চন্দন মামা তুমি আহিলা, মই তোমালৈকে বাট চাই আছোঁ। কিয় মণি? বিষাদ গাম্ভীৰ্যৰে মণিয়ে উত্তৰ দিলে, কালি গধূলিৰে পৰা চন্দ্ৰমুখীৰ জ্বৰ এতিয়াও একেদৰে আছে। আহাচোন মামা, এবাৰ তুমি চোৱাহি। চন্দ্ৰমুখী মণিৰ পুতলাজনীৰ নাম। উৎকণ্ঠা দেখুৱাই আগবাঢ়ি গৈ মণিৰ ওচৰৰে আন এটা মূঢ়াত বহিলোগৈ। এইবাৰ উমাৰ পৰিৱৰ্তে মোৰে গৌৰীৰে মাজত মণি। ভাবিছিলোঁ গৌৰী উঠি যাব, কিন্তু নগ'ল। চন্দ্ৰমুখীৰ জ্বৰ মণি? তাকেইতো, আজি মুখৰ মাতবোল নাই দেখি বুজিছিলোঁ নিশ্চয় কিবা এটা হৈছে, কিন্তু কেনেকৈ হ'বলৈ পালে? ঠাণ্ডা লাগিছিল নেকি? লৰালৰিকৈ মণিয়ে অভিযোগ কৰিলে। অঁ, কেতেকীৰ দোষত মামা। কালি ডাৱৰীয়া দেখি মই কৈছিলোঁ গৰম পানীৰে গা ধুৱাবলৈ, কেতেকীয়ে মোৰ কথা নুশুনি চেঁচা পানীৰেই গা ধুৱাই দিলে। বৰ অন্যায়, বৰ অন্যায়। মুকুতা, ৰূপহী ইহঁত দুজনীয়েনো কৰিছিল কি মণি? সিহঁতেনো চন্দ্ৰবদনীৰ গা ধুৱাবলৈ গৰম পানী এটোপাও কৰি দিব নোৱাৰিলেনে? মণিয়ে মোৰ ভুলটো শুধৰাই দিলে। মুকুতা ৰূপহীৰ কথা কোৱা নাই, আৰু চন্দ্ৰবদনীও নহয়। চন্দ্ৰমুখীক কেতেকীয়ে চেঁচা পানীৰে গা ধুৱাই দিলে। ঠাণ্ডা লগাত কালি গধূলিৰে পৰা জ্বৰ। চোৱাচোন মামা, গাল দুখন কেনেকৈ ৰঙা পৰি উঠিছে। চন্দ্ৰমুখীৰ ফটাকানিৰ শৰীৰত বিচাৰি বিচাৰি তাইৰ গাল দুখন আৱিষ্কাৰ কৰিলোঁ যদিও ৰঙা পৰিছেনে নাই তাকহে ধৰিব নোৱাৰিলোঁ। তথাপি মণিক সান্ত্বনা দিবলৈকে ক'লোঁ, হয়েতো, গাল দুখন যে একেবাৰে সেন্দুৰৰ দৰেই ৰঙা পৰি উঠিছে, নিশ্চয় জ্বৰ কমা নাই। বেছি জ্বৰ উঠাৰ কাৰণেই ৰঙা পৰিছে নহয়নে মামা? বোধ কৰোঁ। পাছে আন কাৰণেও গালবোৰ ৰঙা পৰি থাকে মণি। কি কাৰণে? এই ধৰ জ্বৰ উঠিলে, লাজ লাগিলে, মোৰ ওপৰত যেতিয়া বেছি খং উঠে তেতিয়াও। বাৰু চন্দ্ৰমুখী কোনে সাজি দিছিল? তৎক্ষণাৎ মণিয়ে উত্তৰ দিলে, গৌৰী পেহীয়ে। বৰ ভাল হৈছে নহয়নে মামা? হ'বতো ভাল, কাৰণ দেখিবলৈকো
প্ৰায় একে হৈ পৰিছে নহয়, নহ'লেনো গাল মুখ বিচাৰি ফুৰিব লগা হয়নে? কিন্তু কেলেই যে ৰঙা পৰিছে, বেছি জ্বৰ উঠাত নে জ্বৰ পৰি যোৱাত? মণি প্ৰশ্ন কৰাতেই আগ্ৰহ বেছি। উত্তৰ নুশুনিলেও নুবুজিলেও কিবা ক্ষতি হৈছে বুলি মনে ধৰা নাই। তাই আকৌ সুধিলে, গাল ৰঙা পৰিলে কি দৰৱ দি ভাল কৰে মামা? দৰৱ? আনে কি দৰৱ দি ভাল কৰে নাজানো, কিন্তু মই হ'লে ভাল এটা দৰৱ জানো, যিটো দিলেই মুহূৰ্ততে ৰঙা গাল আৰু বেছি ৰঙা পৰি, বগা পৰি, ক'লা পৰি, ৰং সলাই শেষত আগৰ দৰে সুন্দৰ হৈ একেবাৰে ভাল হৈ যায়গৈ। এবাৰ দি চাম নেকি? চন্দন, উমাই মোক দাবিয়াই উঠিল। নুশুনাৰ ভাওজুৰি আকৌ মণিক সুধিলোঁ, মণি তেন্তে দি দিওঁ দৰৱটো ৰঙা গালত? কাৰ গালত মামা? কিয় চন্দ্ৰবদনীৰ? দিয়া বাৰু। কেৰাহীকৈ গৌৰীৰ মুখলৈ এবাৰ চাই লৈ মণিৰ কোচৰ পৰা চন্দ্ৰমুখীৰ নেলুটোত ধৰি ওঠৰ আগলৈ নিয়াৰ আগতেই মণিয়ে চিঞৰি বাধা দিলে, তেনেকৈ ধৰিলে দুখ পাব মামা, চাওঁ দিয়া মোক। দুখ পাব? তাকেইতো। বাৰু বাৰু, তেন্তে আজিলৈ দৰৱ থাওক, আন এদিন দিম দেই, নহ'লে হয়তো চিৰদিনলৈ ৰঙাগাল ৰঙাই পৰি থাকিব। গৌৰীৰ গাল দুখন অলপ ৰঙা যদিও মোৰ সকলো চেষ্টা আজি বিফলে গ'ল। গৌৰীয়ে একো কথাই গ্ৰাহ্য কৰা নাই, অৱজ্ঞাৰে ভৰা মুখখন আনফালে ঘূৰাই থৈছে। হতাশ হৈ উমালৈ চালোঁ। ওঠ দুটাৰ ওপৰত খেলি থকা ক্ষীণ হাঁহিটোত বাদে তাত আজি একোৱেই নেদেখিলোঁ। মণিয়ে হঠাৎ প্ৰশ্ন কৰিলে, মামা তুমি চন্দ্ৰমুখীক ভাল নোপোৱা? পাওঁ মণি। তেন্তে কালিলৈ বকুলপুৰৰ জেতুকীবাইৰ ওচৰৰ পৰা ভাল চাই দৰৱ এটা লৈ আহিবা, নহ'লে তোমাক আৰু মই অলপো ভাল নাপাওঁ। বাৰু আনিম, কিন্তু তই জানো মোক ভাল পাৱ? পাওঁতো, আটাইতকৈ বেছি। চন্দ্ৰমুখীক মৰম কৰি মণিয়ে ক'লে, আটাইতকৈ বেছি ভাল পাওঁ চন্দ্ৰমুখীক, তাৰ পাছত আৰতিক, তাৰ পাছত তোক, আৰু তাৰ পাছত গৌৰী পেহীক, মাক, দেউতাক। মামা তুমি বাৰু আটাইতকৈ কাক বেছি ভাল পোৱা? একো নভবাকৈ কৈ পেলালোঁ, মই ভাল পাওঁ শুকুলাক। পিছে তাই তোৰ চন্দ্ৰমুখীৰ দৰে কাপোৰৰ পুতলা নহয় মণি, তেজ মঙহৰ। লক্ষ্য কৰি দেখিলোঁ এই প্ৰথমবাৰলৈ গৌৰীয়ে মোৰ মুখলৈ চাইছে। গৌৰী মণি এজনীও বোধ কৰোঁ নাজানে শুকুলা কোন। সুধিলে, মামা শুকুলা দেখিবলৈ বৰ ধুনীয়া নেকি? অঁ ধুনীয়া, গৌৰী পেহীতকৈও ধুনীয়া। হঠাৎ গম্ভীৰ হৈ আন্তৰিকতা ঢালি ক'লোঁ, ক'ব নোৱাৰোঁ মণি, কোনোদিনাইতো শুকুলাক কাৰো সৈতে ৰিজাই চোৱা নাই, হয়তো হ'বও পাৰে, কিন্তু যাক তই ভাল পাৱ সিটো তোৰ চকুত সদায়েই ধুনীয়া। ৰূপ সৌন্দৰ্য এইবোৰৰ বিচাৰ চলে ভাল পোৱাৰ আগতে, পাছলৈ অবাক বিস্ময়ত উমাই মোৰ মুখলৈ চালে। গৌৰীয়ে প্ৰথমে চালে মোলৈ, তাৰ পাছত উমালৈ, তাৰ পাছত বহাৰ পৰা উঠি কোঠাৰ বাহিৰলৈ ওলাই গ'ল। মণিয়ে প্ৰশ্ন কৰিবলৈ পাহৰি চিঞৰিলে, গৌৰী পেহী ৰ'বা ৰ'বা, ময়ো যাওঁ। আহা। দুয়ো খন্তেকতে চকুৰ আৰ হৈ গ'ল। কিছু সময় সেইফালেই চাই ৰ'লোঁ, পাছত মূঢ়া টুনি বহিলোগৈ উমাৰ ওচৰত। নবৌ তেনেকৈ হঠাতেনো কিয় গ'লগৈ ক'ব পাৰানে? নাযাবনো কিয়? প্ৰথমে খং দেখুৱাই পাছত আকৌ হাঁহি উঠিল উমাই। মহাভাৰতত পাইছিলা নহয়, অশ্বত্থামাহঁত কিন্তু ইতিগজ, এতিয়াও তোমাৰ কথাৰ ধৰণ তেনেকুৱাই হ'ল। তাৰমানে মহাভাৰতৰ গজৰ লগত গজেন্দ্ৰ গমনে যিগৰাকী উঠি গ'ল তেওঁৰ কিবা সম্বন্ধ আছে নেকি? আগতে নাছিল, কিন্তু এতিয়া তোমাৰ কথাৰ সুৰে সেই সম্বন্ধ মাতি আনিছে। মহাপুণ্যৱান সত্যবাদী যুধিষ্ঠিৰৰ দৰে তুমি সঁচা কথা ক'লা যদিও তাৰ মাজত থকা ফাঁকিখিনিয়েই এজনাৰ কাণত বেছিকৈ বাচিলে, সেই দিশেইতো উঠি গ'ল। ভালকৈ নুবুজিলোঁ নবৌ। নুবুজিলা? সঁচাইনে? অশ্বত্থামাহঁত বোলোতে দ্ৰোণাচাৰ্যই ভাবিছিল নিজৰ পুতেক বুলি, তেনেকৈ শুকুলা বোলোতে মোৰ আজলি গৌৰীয়ে ভাবিলে কি কোৱাচোন? নিশ্চয় আন কোনোবা ছোৱালী বুলি ভবা নাই, ভাবিলে দেখিয়েইতো উঠি গ'ল। সিহঁতেতো আৰু নাজানে যে তোমাৰ বৰ ধুনীয়া শুকুলা আচলতে কোন। তোমাৰ কপাল বেয়া চন্দন, আজি দুদিন বুজাই বঢ়াই তোমালোকৰ যুদ্ধখনৰ পৰিসমাপ্তি ঘটাই শান্তি স্থাপন কৰাবৰ মোৰ ইচ্ছা আছিল। গৌৰীয়ে মোৰ কথা শুনিছিলোঁ, তুমিয়ে আকৌ সকলো মাটি কৰি দিলা। মাটি কৰি দিলোঁ? মাটি নকৰা হ'লেই বা তোমাৰ কি লাভ? লাভ এই যে তোমালোক দুয়ো মোৰ ওচৰত চিৰদিনলৈ নিকিনা গোলাম হৈ থাকিবা। কি দুখত বা? উমাই হাঁহি ক'লে, দুখত নহয় চন্দন, দুৰ্ঘোৰ সুখত। এবাৰ মনটোক সুধি চোৱাচোন কি কয়। মনটোক?
মনটোৱে ভালকৈ নিজৰ কথাই ক'ব নাজানে, আনৰ কথানো কি ক'ব? আনৰ বাৰু নালাগে, নিজৰটোৱে কোৱাচোন। নিজৰটোৰ উত্তৰ পালে এদিন কম, আগতে আনৰটোৱেই শুনাচোন। শুনিবলৈ বৰ আগ্ৰহী নেকি? আগ্ৰহ নহ'লেও শুনাততো একো ক্ষতি নহয়, হ'বওতো পাৰে। বাৰু কি শুনিব আশা কৰা? যি শুনোৱা। তোমাৰ এইহেন সুন্দৰ মুখৰ পৰা নিশ্চয় অসুন্দৰ একো নুশুনো। গহীন হৈ উমাই ক'লে, তোমাৰ ভুল। তোমাক গৌৰীয়ে ভাল নেপায় চন্দন। ময়ো গহীন হৈ ক'লোঁ, তাকেইতো বৌ। কি কৰিবা, গৌৰীৰ দুৰ্ভাগ্য। বাৰু নেপায় নে তো মুচি দিবৰ উপায় নাইনে? কিহেৰে মুচিবা? কিয়? মোৰ বুকুৰ মাজত থকা যুৱধৰ্মৰ ৰঙীন ৰথখন, তাৰ মাজত থকা ভাল পোৱাৰ সকলো আহিলা পাতিৰে সৈতে মোৰ পুষ্পক ৰথৰ তুমি যদি সাৰথি হোৱা? নোৱাৰিম চন্দন, মোক বাধা দি উমাই ক'লে। গৌৰীৰ ৰথৰ সাৰথি মই আগতেই হৈছোঁ, একেলগে দুখন ৰথৰ সাৰথি মই হ'ম কেনেকৈ? তুমি বৰঞ্চ তোমাৰ ৰথৰ সাৰথি নিজেই হোৱা। মই লাগিলে দেখুৱাই দিম কেনেকৈ আগবাঢ়িব লাগে। হৈছে, নালাগে মোক নবৌ, নিজক ইমান তললৈ নমাব নোৱাৰোঁ। নেটো মচ নাখায়ো যদি নালাগে, খাব। মোৰ একো ক্ষতি নহয়, মই বিচৰাও নাই। সঁচাইনে? সঁচা। ইছ, চাওঁ বাৰু মোৰ মুখলৈ চোৱা। নাচাওঁ। কি এনে বিতুপন মুখখন যে ঘূৰি ঘূৰি চাই থাকিব লাগিব? বিচনাৰ পৰা হাউলি উমাই জোৰ কৰি মোৰ মুখখন নিজৰ ফালে ঘূৰাই ল'লে। দেখিলোঁ উমাৰ হাঁহি ভৰা মুখখনত এটা নতুন দীপ্তি। মোৰ চকুলৈ চাই প্ৰশ্ন কৰিলে, বাৰু চন্দন, সঁচা কথা কোৱাচোন, তুমি ভাল পোৱা নহয়? নুবুজাৰ ভাও ধৰি ক'লোঁ, কাক? তোমাক। খুব ভাল পাওঁ। মোৰ চুলিৰ মাজত উমাৰ হাতখন আছিল, ধৰি এটা জোকাৰ মাৰিলে। মোকতো পাবাই, পাছে মই যাৰ কথা সুধিছোঁ সেইজনক। নাপাওঁ অলপো। উমাই হাঁহিলে। ভাল কথা, শুনি সুখী হ'লোঁ। কিন্তু তোমাৰ নেটো আগৰটোক দেখি হঠাৎ গৰ্জি উঠিছিল নেকি? তুমি কি বুলি ভাবানো? ভাবিবলৈ এতিয়াও আছেনে? মোৰ ওচৰততো সি পুৰণা কথা, মাথো নতুনকৈ সোধোঁ, বাৰু তোমাৰ নেটো মুচি পেলালে কেনে দেখা? বেয়া দেখোঁ। যিহেতু প্ৰথম নেটো তথাপি থাকি যায়, সেইটো বাৰু মুচি দিবলৈ মোক কি দিবা? অলপ ভাবি ক'লোঁ, মোৰ গোটেইবোৰ দুখ কষ্ট তোমাক দি দিম। সেইবোৰ নালাগে মোক। তেন্তে মোক কমলনগৰৰ ৰাইজে দিয়া মহামান্য বিষয়াৰ বাপটো, তাকো মোক নালাগে। বাৰু তেন্তে মোৰ খং, ৰাগ, হাঁহি, আনন্দ, মৰম, চেনেহ, ভালপোৱাৰ ভৰা গোটেই অন্তৰখনেই দি দিলে হ'বতো? নহয়, হ'ব নোৱাৰে। বৰঞ্চ সেইখন উমাক দিয়াতকৈ আন কাৰোবাক দিবলৈ যত্ন কৰা। উত্তৰটো আহিল আনফালৰ পৰা। দুয়ো অলপ আচৰিত হৈ ঘূৰি চাই দেখোঁ দুৱাৰ মুখত অশোক। বোধ কৰোঁ আমাৰ পাছৰ কথাখিনি শুনিলে।